ইয়াতে মৃতকৰ কিছুমান আছে আমাৰ কি লখিমী আই বা তেনেকৈ এটা কি খাব এতিয়া এতিয়া পুৰা কাপিল তাৰপিছত গাহৰি মাংস হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ফ্ৰেণ্ডছ আজি আমি আছোঁ দিচাংমুখ আজি ফাগুনৰ প্ৰথম বুধবাৰ গমেই পায় আৰু আজিৰ দিনটো হৈছে মিচিং সমাজৰ মিচিঙৰ যিটো আলি আই লৃগাং উৎসৱ আজি আমি চেলিব্ৰেট কৰিব গৈ আছোঁ দিচাংমুখলৈ আৰু মোৰ লগত আছে মোৰ লগৰ কৰণ আৰু আমি এতিয়া বৰ্তমান গৈ আছোঁ ছাডেনলি একচুৱেলি প্লেনটো বনোৱা হৈ গৈছে আপোনালোকক দেখাই আছোঁ আৰু বহুত দেৰি হৈ গ'ল এতিয়া টাইম হৈ গ'ল আপোনাৰ 12:51 হৈ গ'ল বহুত দেৰি হৈ গ'ল অলৰেডি সম্ভৱ উৎসৱটো পালন কৰি হৈয়ে যাব পাৰে তথাপিতো আমি গৈ আছোঁ যিমানটো পাৰোঁ দেখুৱাব চেষ্টা কৰিম আপোনালোকক আৰু এতিয়া আমি গৈ আছোঁ শিৱসাগৰৰ পৰা দিচাংমুখ অভিমুখে ইয়াৰ পৰা বেছি দূৰ নহয় বাৰু 12 কিলোমিটাৰমান হ'ব আৰু মোৰ এই চিনেৰীটো খুব মজা লাগে ইয়াত মানে গছ লাইন গছ আছে আৰু এই চিনেৰীটো মানে মোৰ বহুত ভাল লাগে সেইটো জনাব কমেণ্ট কৰি এনেকুৱা লাগে এই চিনেৰীটো এইডোখৰত বহুত ভাল লাগে আলি আই লৃগাং ফুল ফৰ্মটো কৰি দিছোঁ আলি মানে হ'ল বীজ আৰু আই মানে হৈছে ফল গছৰ গুটি বা ফল সেইটো আৰু লৃগাং মানে হৈছে সিঁচাৰ দিন মানে ঠিক আছে এতিয়া আলি আই লৃগাং হ'ল সিঁচাৰ প্ৰথম দিন মানে ঠিক আছে এয়া আমি এতিয়া পাই গ'ল দিচাংমুখ এয়া হ'ল দিচাংমুখ তিনিআলি এইফালে ঘাটটো যায় আৰু আমি এইফালে যাব লাগিব এতিয়া বৰ্তমান গাইজ মানে মই দিচাংমুখতে জন্ম হোৱা কিন্তু ডাঙৰ দীঘল হ'লোঁ মই শিমলুগুৰিত শিৱসাগৰ শিমলুগুৰিত তাতে পঢ়ি শুনি ডাঙৰ হ'লোঁ কিন্তু জন্ম ইয়াতে হৈছিলোঁ দেউতাৰ চাকৰি সৈতে আমি তাত আছিলোঁ আৰু এইফালে দেখিছে কিমান ডাঙৰ পথাৰ বাপৰে বাপ একচুৱেলি গাইজ আমি আজি মানে দুটা জেগাত সোমাম প্ৰথমতে আমি মিগিৰবাৰীত সোমাম তাৰপিছত যাম আমি অকলা বুলি জেগাডোখৰ আছে তালৈ যাম দুটা জেগাত যাম গাড়ীখন ইয়াতে পাৰ্ক কৰি লওঁ গাইজ এতিয়া আমি বৰ্তমান পাই গ'লোহি জেগাত এতিয়া আমি ভিতৰলৈ সোমাব চেষ্টা কৰিম আমি লগ পাম Silokot din eh? Ha? Silokot din eh? Ali Ai Lৃগাং Ali Ai Lৃগাং আচ্ছা এইটো হৈছে ভঁৰালটো ধানৰ ভঁৰালটো ইয়াত যেতিয়া হেৰি ধান চপোৱাৰ পিছত ইয়াত থোৱা যাব মানে ইয়াত কি আছে মই নামবিলাক কৰিছোঁ এইটো পঞ্চা যিটো মিচিঙৰ এইটো যিটো পচা বুলি কয় এইটো পঞ্চা বুলি কয় আৰু এইটো কালি কালি হয় এইটো কোনা এইটো মৈ নাঙল জুৱলি তুলি এইটো খালৈ বুলি কয় দেই অসমীয়াত এইটো খালি মিচিঙত তুলি বুলি কয় অ'কে তাৰপিছত এইটো ডিমৰা এইটো চেপাটোক কয় এইটো নিকলুপ আচ্ছা এইটো ফলতো নিকলুপ বুলি কয় আৰু জাকৈ গমেই পাইছে চালনী গমেই পালে এইটো কিপাৰ ইয়াত মানে কি হ'ল ইয়াত ধান খুন্দিব পাৰে আপোনাৰ এইটো কিপাৰ বুলি কয় ঠিক আছে এইটো চেকআপ আচ্ছা চেপেনা যিটো মাছ পুৰিবৰ কাৰণে এইটো কিৰ আচ্ছা কিৰটো মানে হেৰি কি কয় আমাৰ মিচিঙৰ ফাৰ্ষ্টত যেতিয়া দৰা কইনা আনে ন আচ্ছা ইয়াত ভাত খাব ইয়াত ভাত খাব দিয়ে আচ্ছা অ'কে এইটো এইটো মানে হেৰি এইটো নলা এইটো গমেই পাইছে আপোনালোকে এইটো মানে আগতে এতিয়া মিচিং মানুহে ইয়াত ধান চান সিঁচে মানে সিঁচা বস্তুটো আচ্ছা ভৰাই পিনি সিঁচে মানে আচ্ছা আৰু এইটো পাছে সেইটো এটা আছে আৰু সেইটো অচুক তাপং সেইটো বজায় এইটো এনে নিয়মটো লৈছোঁ বজাই আচ্ছা তাৰপিছত এইটো বিন্দ সেইটো মানে খেতি কৰোঁতে সেইটো খেতি কৰা অস্ত্ৰ হয় খেতি কৰা অস্ত্ৰ ঠিক আছে আৰু এইটো মানে হেতাখন আচ্ছা তাৰপিছত এইকেইটা হৈ গ'ল অলৰেডি আপোনালোকক দেখুওৱা হৈ গৈছে ইয়াত ধুনীয়াকৈ প্ৰদৰ্শনী কৰি থৈছে এতিয়া আমি আগলৈ গৈ থাকোঁ ইয়াত আই লভ আলি আই লৃগাং লিখা আছে এইটোকে চেল্ফি পইণ্ট আচ্ছা আচল বস্তু কি আছে ইয়াত চাইমন আৰু এইটো পুৰাং আপেন আৰু ভাজি মাংস ভাজি
আচ্ছা 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 তোমালোকে বিলনীয়া ইয়াত একচুৱেলি কি হ'ল মানে আমাৰ গোটেই সমাজখিনি যিমান ডেকা গাভৰু যিমান মানে বয়সস্থ মানুহ হ'লেও চবেই এই ৰাউণ্ডকৈ বহিব আৰু বহাৰ পিছত মানে কি হয় আমাৰ ইয়াত যিখিনি আপোনাক মই দেখুৱালোঁ যে পৰআপং যিটো চাইমদ বুলি কয় আৰু যিটো ইয়াত আমাৰ পুৰা নাপি চবকে বহিব দি পিনি মানে ইয়াত মানে একচুৱেলি ইয়াত ওলাব আৰু চ' সামান কওক লুবিটো ভাল লাগিছো মনো ভাল লাগিছো আজি ভাল লাগিছে এতিয়া কি খাব এতিয়া এতিয়া পুৰা কাপিল তাৰপিছত গাহৰি মাংস বৰা চাইমদ আহিছে আৰু চাইমদ কাম এইটো কাম আৰু ঠিক আছে নাচিব আচ্ছা ঠিক আছে সামান কওক ছাৰ আপুনি বহুত ভাল লাগিছে এলাহি প্ৰথমবাৰ আহিছোঁ আচ্ছা অ'কে গাইছ এতিয়া খাব হৈ গ'ল আমাৰ এইটো হ'ল আপোনাৰ চাইমদ যিটো আমাৰ মিচিঙত পৰআপং বুলি কয় আৰু এইটো পুৰাঙাপিং তৰাপাতৰ লগত বনাইছে আৰু এইটো যিটো পাত দেখিছে এইটো হৈছে তৰাপাত আৰু এতিয়া আমি এইটো খুলি মেলি টেষ্টটো কৰি চাওঁ কেনেকুৱা লাগিছে অ'কে গাইছ এতিয়া আমাৰ ইয়াত খোৱা বোৱা হৈ গ'ল এতিয়া আমি নেক্সট বেলেগ এটা জেগাত যাম আপোনালোকক দেখাই আছোঁ অফলা বুলি কয় এই অফলা জেগাডোখৰ মই আপোনালোকক দেখুৱাম এতিয়া ইয়াত দেগেৰিবাৰী অলৰেডি আমাৰ দেখুওৱা হৈ গ'ল এতিয়া অফলাতনো কেনেকৈ পাতিছে তাকে আপোনাক অলপ দেখুৱাব বিচাৰিছোঁ চ' অফলাত গৈ লগ কৰিম অ'কে লেটছ গ' এনজয় অ'কে গাইছ এতিয়া আমি লেগিৰবাৰীৰ পৰা এতিয়া আমি বৰ্তমান আহি পাই গ'লো অফলা ইয়াত অফলা দলঙত কেনেকৈ আপোনাৰ আলি আই লৃগাং পাতিছে আপোনালোকক দেখাব চেষ্টা কৰিছোঁ আৰু ইয়াত লিখা আছে যে যিখন গেট এইখন আলি আই লৃগাং 2022 লিখা আছে আৰু অফলা দলং মানে হৈছে গাঁও ঠিক আছে এতিয়া ভিতৰত বা কেনেকুৱাকৈ আমাৰ চেলিব্ৰেট কৰিছে আপোনালোকক দেখাব চেষ্টা কৰিছোঁ অ'কে লেটছ গ' এয়া দিখৌমুখৰ লগৰ কেইটামান আহিছে এয়া বেংকত এয়া মোহন হাই আমি নকন দেখিছেনে আমাৰ ইয়াত অফলামুখত বহুত মানুহ হৈছে বহুতে ভিৰ হৈ আছে অফলা যিটো দলং মানে গাঁওখনত এতিয়া বৰ্তমান ইয়াতো মানে যিহেতু আলি আই লৃগাং উদযাপন কৰি আছে তাৰে আমাৰ গাঁৱৰ যি অফলাৰ গাঁৱৰ কেইজনমান মানুহৰ বিষয়ে অলপ দুআষাৰমান জানি লওঁ ঠিক আছে আপোনালোকে আলি আই লৃগাঙৰ বিষয়ে অলপ কৈ দিয়কচোন ইয়াৰ যিটো কেনেকৈ চলিছে কি কথা আমি এতিয়া নতুনকৈ ক'বলগীয়া নাই চবে জনপ্ৰিয় এটা উৎসৱ হৈছে অসমৰ বড়োৰ যেনেকৈ আছে তিৱাৰ যেনেকৈ আছে নগাঁৱত যেনেকৈ আছে আমাৰ মিচিঙৰো এটা লেখত ল'বলৈ অসমে বুজি পায় আৰু জানে এই উৎসৱটো আৰু মহৎ মানে এইটো মানে এৰি আমি চলিব নোৱাৰোঁ এইটো কৃষিভিত্তিক উৎসৱ আমাৰ কৃষিৰ শুভাৰম্ভৰ এটা দিন ধাৰ্য কৰা আছে আমাৰ ৰাইজে এই দিনটোতে আমি আমাৰ ধান ইচ্ছাৰ এটা শুভাৰম্ভ কৰোঁ এই উপলক্ষে আমাৰ অনুষ্ঠান এটা চলে অনুষ্ঠানটো হৈছে আলি আই লৃগাং মিনিংটো আপোনালোকে এনে কিতাপ পত্ৰে পাইছে মই দীঘলীয়াকৈ নকওঁ এই শুভাৰম্ভত নিদিওঁ আমি নাচ গানেৰে কালি পৰহিৰ পৰা আমি খেতি পথাৰত ধৰিম আৰু বেলেগ চিন্তা নকৰোঁ আৰু খেতিত ধৰিম আৰু মানে শুভাৰম্ভ আজি পিঠা কাটিলোঁ আৰু কালিৰ পৰা আমি আল কোৰ লৈ মতা মাইকী চবেই মানে পথাৰলৈ নামি যাম ইমানেই এতিয়া আপোনাৰ ইয়াত অলপ বুজাই দিয়ক দেখাই দিয়কচোন বাৰু আমাৰ ৰাইজে চাই আছে হয় অঁ আমাৰ ইয়াতে মৃতকৰ কিছুমান আছে আমাৰ কি লখিমী আই বা তেনেকৈ ডাঙৰীয়া এনেকৈ ব্যৱস্থা আছে এইবোৰ প্ৰসাদ দিয়া তেওঁলোকক প্ৰসাদ দিয়া হয় চাইমদৰ কিবা আৰু চাউলৰ আৰু তামোল পাণো দিয়া আছে আৰু শুভাৰম্ভটো ইয়াতে মানে সমূহীয়াভাৱে আজি যে শুভাৰম্ভ কৰিছোঁ ইয়াতো পথাৰ নহয় আমাৰ ইয়াত ফিল্ড হয় ইয়াতে আজি আৰম্ভ কৰিলোঁ আমি কালিৰ পৰা চবেই মনোনিৱেশ দিব লাগে খেতি পথাৰত আৰু এইটো আমাৰ দেৱ দেৱতাৰ কিছুমান চেলুট মানে সন্মান কৰাৰ এটা অৰ্থে এই মেঘেলা গছ ৰোৱা হয় তাতে কপা দিয়া হয় ফুল ফুলে তাৰপিছত এইটো হৈছে আমাৰ স্বৰ্গীয় দেৱ দেৱতা থাকে তেখেতলোকে আমাৰ আশীৰ্বাদত খেতি পথাৰ ভাল হয় জীৱ জন্তু ভাল হয় মানুহ জীয়াই থাকিবলৈ আমাৰ অন্ধবিশ্বাস এটা থাকিলেও আমি এই পৰম্পৰাটো চলি আছে আমি এইটো মানি চলি আহিছোঁ আৰু ইমান আৰু ইয়াতে ডেকাচাং বুলি কয় ডেকাচাং
অঁ ইয়াতে আমাৰ উৎসৱ হ'লে পহৰা উৎসৱ হ'লে ইয়াতে চব বৰা বাৰী মানে মুখ্য মানুহ দুজনমান থাকে 2-3জন মানে গাভৰু বেলেগ থাকিব ডেকা ল'ৰা বেলেগ থাকিব ইয়াতে চব বস্তু জমা থাকে ইয়াৰ পৰা চব তদাৰক হৈ কেন্দ্ৰীয় মানে অফিচটো হৈছে মানে ডেকাচাং মৌৰংঘৰ ডেকা ইয়াৰ পৰা চব পৰিচালিত হয় এই বিষয়ে আপোনালোকক ক'লোঁ আপোনালোকে বুজি পাইছে আৰু ছেকেণ্ড থিং হৈছে এইটো এটা সৰু চাংঘৰ দেখিছে ধান সিঁচাৰ পিছত ধান গজাৰ পিছত চৰাই চিৰিকটি খাই বুলি আমাৰ এটা টঙিঘৰ আমাৰ মিচিঙত মই অকণমান টঙিঘৰটোক বুজাই ক'ব নোৱাৰিছোঁ মানে ইয়াত থাকি ভাত চাত ৰাতিপুৱাই লৈ যায় পথাৰটো নিজে পৰিচালনা কৰে চৰাই চিৰিকটি খেদে আৰু গধূলি সময়ত ভাত চাত লৈ খাই মেলি গধূলি সময়ত ঘৰলৈ যায় তাৰপিছতে এতিয়া হৈছে আমাৰ ঘৰ চাংঘৰটো এনেকুৱা চাংঘৰটো আৰু মুখ্য আমাৰ চাংঘৰতে আমাৰ চব খোৱা বোৱা চব ল'ৰা ছোৱালী একোটা আমাৰ নিজৰ ছিষ্টেমত থাকোঁ দেই ইয়াতে আমাৰ চব আমি যিবোৰ বস্তু সঁজুলি ব্যৱহাৰ কৰোঁ আমাৰ এই খেতি পথাৰৰ দিনত এইবোৰ ওলমাই দিয়া আমি ঘৰৰ ভিতৰত থাকে এইবোৰ বস্তু তথাপিও আপোনালোকৰ জ্ঞাতাৰ্থে আমি বাহিৰত ওলমাই দিয়া হৈছে ধান উৰাল তেতিয়া দিনতো কোনো ৰাইচ মিল নাই তেতিয়া আমাৰ উৰাল মানে চিষ্টেম কৰে আৰু আমাৰ যিবোৰ নিত্য প্ৰয়োজনীয় বস্তু মিচিং চাংঘৰ ইয়াতে আমাৰ আৰম্ভণি হ'ল আমাৰ এই ষ্টেপটো আমাৰ মানে অযুগ্ম মানে চাৰি নহয় ছয় নহয় মানে অযুগ্মকে ৰখা হয় এইটো চিষ্টেম আমাৰ পৰা আছে ইয়াতে ধৰি উঠে ইয়াত আমাৰ ব্ৰাণ্ডা গৰম দিনত আমি জিৰণি লওঁ আৰু আমি যিবোৰ খেতি পথাৰত ব্যৱহাৰ কৰোঁ খেতি পথাৰত ব্যৱহাৰ কৰা চব বস্তু ইয়াতে সঁজুলি ব্যৱহাৰ কৰা হৈছে আমাৰ এইটো পৌৰাণিক বস্তু এইটো অযুক তাপং এটা ইনষ্ট্ৰুমেণ্ট এইটো পৌৰাণিক ইনষ্ট্ৰুমেণ্ট এটা মানে কি এইটো বেক পাইপাৰ বুলি কয় আৰ্মিবোৰে বজায় বেক পাইপাৰ এই বাঁহী প্লাট এইটো গুৰি পাইছে তাৰপিছত এইটো ডেণ্ডুম এইটো বাঁহৰ কাঠিৰে ইয়াত কৰিলে চাউণ্ড এটা হয় টুং চাউণ্ড এটা হয় তেতিয়া ঢোল নাছিল লেডাৰ নাছিল তেতিয়াৰ দিনতে এই বস্তুটো আৱিষ্কাৰ হৈছিলে আৰু এইটোতো আপোনালোকে জেনেৰেলি বুজি পাইছে এইবোৰ ক'ত কি ৰখা হয় আৰু এইটো পম্পুৰ বুলি কয় পম্পুৰ ইয়াৰ নাম পম্পুৰ আমাৰ গাহৰি যদি দেৱ দেৱতা কিবা ঘৰত অশান্তি হৈছে এই গাহৰি চিহ্ন হিচাপে এই বস্তুটো আমি ভকতক মাতি ইয়াত তৰাপাত বান্ধি আমি অহা বছৰ যেতিয়া শক্তিৰে পাৰোঁ এই কামটো কৰিম বুলি আমাৰ ওলমাই দিয়া থাকে কিন্তু আমি ডেকৰেশ্যন হিচাপে ইয়াত ব্যৱহাৰ কৰা হৈছে এইটো নাপায় এনেকৈ কৰিব গাহৰি চিম্বল এইটো কাণ দুখন আছে গাহৰি হিচাপে মানে ওলমাই দিয়া হয় আৰু আপুনি উৰালটো দেখি পাইছে তেতিয়া দিনত ৰাইচ মিল নাই তেতিয়া আমাৰ ইয়াতে চাউল মা দেউতা ভণ্টিহঁতে ৰাতিপুৱা প্ৰথম কুকুৰা ডাকৰ পৰাই আৰম্ভ কৰে ধান কুটিবৰ কাৰণে আৰু এনেকৈ আমাক খুৱাই ডাঙৰ কৰিছে আপোনালোকে আৰু এইটো আমাৰ মাফলাৰটো আপুনি গম পাইছে আৰু ককাহঁতৰ এইটো প্ৰতীক চিহ্ন ব্ৰিটিছৰ দিনত ককাহঁতৰ হাতী আছিলে চিকাৰ কৰিছিলে তেখেতলোকক নগা মানুহে এইটো দান দিছিলে তাৰ চিহ্ন হিচাপে আমি ৰাইজক প্ৰদৰ্শন কৰিছোঁ ধন্যবাদ মই এতিয়া দেখাব পাই অত্যন্ত সুখী আৰু মানে কি হ'ল এতিয়া আমাৰ মিচিঙৰ আলি আই লৃগাঙৰ বিষয়ে অলপ হ'লেও আপোনালোকে নিশ্চয় অলপ হ'লেও গম পাইছে আৰু আপোনালোকে আমাৰ অসমৰ একতা হৈ থাকিব লাগে হয় নহয় মিচিং বুলি বা হেৰি বুলি নহয় সকলোৱে অসমবাসী মানে একতা হৈ থাকিব লাগে তেতিয়া মানে এখন উন্নতিৰ পথ আগবাঢ়িব পাৰিব হয় নহয় চ' জাতি জনগোষ্ঠী চব একেলগে থাকিব লাগে চ' ধন্যবাদ আপোনালোক সকলোকে ইয়াত মানে চব লেগিবাৰীত যেনেকৈ দেখাইছিলোঁ তেনেকৈ মানে মানুহবিলাক বহি অলৰেডি খাই হৈ গ'ল চাগে ইয়াত চবেই একতা হৈ আমাৰ মিচিঙৰ যিটো একতা হৈ আমাৰ ইয়াত ভোজনটো কৰা হয় চাইমদ ফুৰাং আপিন আৰু গাহৰি মাংস এনেকৈ খোৱা হয়
anu yang ame Avinas Milibe anu pa YouTuber membe koidum se opola alia ilegan gini sampai korek sudung dapat nama mereka suka silakan longan sampai mereka sulah air apa ngomong apa kan royang pun bisa sampai mereka suka kalau kengo iwa hago disang muksok ke lutan bina onosien pe sam mereka maju pe silakan agar terus sok lupa nama teman teman baca buksa মিচিং ৰেগা মিৰৈ alia ilegan gini আলি আলি গান মিৰৈ অ'কে বন্ধু বান্ধৱীসকলে আজিৰ ভিডিঅ'টো আপোনালোকক ইমানতে সামৰণি মাৰিব লাগিব কাৰণ কেলৈ বহুত দীঘল হৈ গৈছে আৰু আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে উপভোগ কৰি কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু লাইক ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু মোক ছাপোৰ্ট কৰি থাকিব থেংকছ ফৰ ৱাচিং বাই বাই